আজিৰ সময়ত পৰকীয়া প্ৰেম কিয় অধিক বৃদ্ধি পোৱা দেখা গৈছে? কিয় আজিৰ মহিলা পুৰুষে পৰকীয়া প্ৰেমৰ প্ৰতি আকৰ্ষিত হয়? পৰকীয়া প্ৰেম অথবা এক্সট্ৰা মেৰিটৰিয়েল এফেয়াৰ্ছ বৃদ্ধি পোৱাৰ কিছু কাৰণ কি জানিবলৈ প্ৰতিবেদনটো সম্পূৰ্ণকৈ চাওক। সংগীৰ বেছি ব্যস্ততা আৰু সিহঁতৰ মাজৰ দূৰত্ব। পৰকীয়া প্ৰেম বৃদ্ধি পোৱাৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ কাৰণটো হৈছে সংগীৰ বেছি ব্যস্ততা, সময় নিদিয়া। কেতিয়াবা পতি পত্নী চাকৰি কৰাৰ বাবে সময় নাপায়। এই অৱহেলাৰ সুযোগত বাহ্যিক সম্পৰ্কৰ সূচনা হয়। সামাজিক মাধ্যম আৰু যোগাযোগৰ সহজ সুবিধা আগতে মানুহে ইচ্ছা কৰিও কাৰো সৈতে সহজে যোগাযোগ কৰিব নোৱাৰিছিল। এতিয়া ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে আন মানুহৰ সৈতে গোপনে যোগাযোগ কৰা সহজ হৈ পৰিছে আৰু যাৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে এনেবোৰ ঘটনা। বিবাহিত জীৱনত মানসিক আৰু শাৰীৰিক অপূৰ্ণতা। অনেকেই নিজৰ দাম্পত্য জীৱনত মানসিক সান্তনা, মনোযোগ বা শাৰীৰিক তৃপ্তি লাভ নকৰি বেলেগ মানুহৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। ফলত সূচনা হয় অন্য এক সম্পৰ্কৰ, যাক পৰকীয়া বুলি কোৱা হয়। ব্যক্তিগত নীতি নৈতিকতাৰ অভাৱ। এগৰাকী ব্যক্তিৰ নৈতিকতা যেতিয়া মৰহি যায়, যদি ব্যক্তিগৰাকীৰ নীতি নৈতিকতা দৃঢ় নহয়, তেওঁ নিজৰ ইচ্ছা পূৰণৰ বাবে পৰকীয়া কৰিবলৈ দ্বিধাবোধ নকৰে। উত্তেজনা আৰু নতুনত্বৰ খোজ বহুতেই নিজৰ জীৱনত এক্সাইটমেণ্ট বা এডভেঞ্চাৰ বিচাৰে। এজন নতুন ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁলোকে ভাল পায় আৰু পাহৰি যায় সকলো। নিজৰ পৰিয়াল আৰু নিজৰ সন্তানৰ কথাও পাহৰি যায় নিজৰ এক্সাইটমেণ্টক আগস্থান দি মনোবাঞ্ছা পূৰ্ণ কৰে। নিজৰ পুৰণি প্ৰেমিকা পুনৰ সংযোগ। আজিকালি ছ'চিয়েল মিডিয়াৰ বাবে পুৰণি প্ৰেমিকাৰ লগত পুনৰ যোগাযোগ সম্ভৱ হৈছে আৰু সেয়া কেতিয়াবা পৰকীয়ালৈ ৰূপান্তৰিত হোৱা দেখা যায়। অভিভাৱকে কেতিয়াবা সন্তানৰ ইচ্ছাৰ বিপৰীতে গৈ বিয়া পাতি দিয়ে আৰু যিটো এটা সময়ত সেই সম্পৰ্ক ত্যাগ কৰি ভাল পোৱা মানুহজনৰ লগত আকৌ নতুনকৈ সম্পৰ্ক গঢ়ে, যাৰ ফলত বিয়া হোৱাৰ পাছত ইয়াক পৰকীয়া প্ৰেমৰ নাম দিয়া যায়। ইয়াত পিতৃ মাতৃও সমানে দোষী হয়। মানসিক স্বাস্থ্যৰ সমস্যা যেনে ডিপ্ৰেছন, লনলিনেছ বা ল' ছেল্ফ এষ্টেম থকা মানুহে বহুবাৰ অন্য মানুহৰ পৰা সান্তনা পাই তাৰ লগত সম্পৰ্ক স্থাপন কৰা দেখা যায়।